হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ ওচৰলৈ এটা পুষ্ট সৰিয়হ ইলিচ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো মই কেনেদৰে বনাইছোঁ আহকচোন চাই লওঁ। এয়া হৈছে ইলিচ মাছ। মাছকেইটা অলপ সৰু চাইজৰ হয়। এয়া মই দুটা মাছ লৈ লৈছোঁ। মাছ দুটা এতিয়া মই কাটি বাছি ল'ম। এইখিনি মই মাছ লৈ লৈছোঁ। ইয়াতে নিমখ, হালধি আৰু অকণমান মিঠাতেল সানি লৈছোঁ। এটা মিক্সি বাতিত এচামুচ পোস্তদানা, এচামুচ বগা সৰিয়হ, এচামুচ ক'লা সৰিয়হ, দুটা কেঁচা জলকীয়া, অকণমান নিমখ আৰু অলপ পানী দি মই এটা পেষ্ট বনাই লৈছোঁ। এতিয়া মই এই পেষ্টটো এখন চাকনিৰ সহায়ত এইদৰে চেকি লৈছোঁ। এইদৰে চেকি ল'লে গেছৰ সমস্যাটো অলপ কম হয়। আনফালে মই এটা কেৰাহীত তেল গৰম হ'বলৈ দি আধা চামুচ কালজিৰা, তিনিটা কেঁচা জলকীয়া আৰু হালধি, জলকীয়া গুড়ি দি মই এইখিনি অকণমান লাৰি দি ইয়াতে মই পুষ্ট সৰিয়হৰ পেষ্টটো দি লৈছোঁ। এইখিনি অকণমান উতলিবলৈ দি মই ইয়াতে নিমখ সোৱাদ অনুযায়ী দিছোঁ আৰু জোখমতে মই পানী দি লৈছোঁ। এতিয়া মই ইয়াতে আটাইখিনি মাছ কেঁচাই কেঁচাই এইদৰে দি দিছোঁ। ভালদৰে লাৰি দি এতিয়া মই ঢাকোন লগাই 10 মিনিট সিজিবলৈ দিম। এই ইলিচ মাছৰ ৰেচিপি খুবেই সহজ, ইমান ইনগ্ৰেডিয়েণ্টো নালাগে আৰু অতি সহজতে হৈ যায়। হোৱাৰ পিছত মই এয়া এচামুচ কেঁচা সৰিয়হ তেল দি দিছোঁ, এটা ধুনীয়া টেষ্ট আহিবৰ কাৰণে। এয়া ৰেডি। সঁচাকৈ আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।